খবৰ সকলোৰে ভালে আছেনে? মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এইটোৱে চাগে মোৰ শেষ ভিডিঅ' হ'ব। আপোনালোকৰ মাজলৈ মই ভিডিঅ' আগবঢ়াব নোৱাৰিম। বিভিন্ন ধৰণৰ এনেকুৱা কাৰণ আছে আৰু মেইন কাৰণটো হ'ল ইমান কষ্ট কৰি ইমান আশা কৰি আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়াৰ পাছতো ভবাৰ ধৰণে ভিউজসমূহ নাহে। ইয়াৰ বাহিৰেও মই আপোনালোকৰ লগত আজি এনেকুৱা দুটামান কথা শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ, যিকেইটা কথা ক'লে ভাল হ'বনে নহয় সেইটো মই নাজানো, ভাবিলোঁ জনাই দিওঁ আৰু নহয় জানো। প্ৰতিজন ইউটিউবাৰেই নিজৰ ভাল লগা কিছু সময় ভিডিঅ' আকাৰে সাঁচি ৰাখিব বিচাৰে বা ভিডিঅ'ৰ আকাৰে প্ৰকাশ কৰিব বিচাৰে। সেইটো ময়ো বিচাৰোঁ আৰু সেইবাবে তেনেকৈয়ে মই মাজে মাজে দুই এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াওঁ। কিন্তু কেতিয়াবা কি হয় জানেনে? কেতিয়াবা কিছুমান ভাল লগা মুহূৰ্তত মই ভিডিঅ' বনাম বুলিও ভিডিঅ' বনাব নোৱাৰোঁ, কাৰণ আমাৰ মানুহ 3জন কিন্তু মোবাইল এটাই। 3জন মানুহ বুলি কিয় কৈছোঁ, মোৰ ছোৱালীজনী আৰু বাপেক আৰু মই। আৰু আজিকালি ল'ৰা ছোৱালীকেইটাৰ কথাটো আপোনালোকে জানেই, মোবাইলটো নহ'লে একোৱেই নহয়। মই যেতিয়া কিবা এটা কৰিবলৈ লওঁ তেতিয়া মোবাইলটোতেই তাইক বহাই থৈ দিওঁ আৰু তেতিয়া কিছুমান ভাল লগা মুহূৰ্ত মই ভিডিঅ' কৰিম বুলি ভাবিলেও মোবাইলটো আনিবগৈতো নোৱাৰোৱেই, কাৰণ মোবাইলটো যদি লৈ আহোঁ তাই আকৌ কি কৰি থাকিব। মোবাইলটো দি থৈহে মই কিবা এটা কৰিব পাৰোঁ। বাৰু বাপেক ঘৰত নাথাকে, কামলৈকে যায়। ঘৰত থাকে সেইদিনাতো কিছুমান এনেকুৱা মুহূৰ্ত থাকে যিখিনি মুহূৰ্ত মই ভিডিঅ' আকাৰে প্ৰকাশ কৰিম বুলি ভাবোঁ, কিন্তু মোবাইলটো চাই থাকে ন, তেতিয়া খুজিবলৈ বেয়াও পাওঁ। কেতিয়াবা খুজোঁগৈ কওঁ আৰু মোৰ ভিডিঅ' বনাবলৈ আছে। কেতিয়াবাতো আমাৰ সৰু সুৰাকৈ কাজিয়াও হৈ যায়গৈ আৰু কেতিয়াবা কাজিয়া ইমান এটা পৰ্যন্তলৈকে যায়গৈ, যিৰ পৰা মই মোবাইলেই নুচোঁ বুলি কৈ মই নিজে এইটো ফোনৰ পৰা মোৰ ফেচবুক একাউণ্ট, ইনষ্টাগ্ৰাম ID আৰু লগতে ইউটিউবৰ গুগল একাউণ্টটো ডিলিট কৰি দিওঁ। আকৌ মনটোৱে নামানে নহয়, 2-3 পাছত আকৌ লগ ইন কৰোঁ, আকৌ ডাউনলোড কৰোঁ। হাঁহিও উঠে নিজকে নিজে আৰু খঙো উঠে, কি কৰিম বাৰু। মই ইউটিউব চেনেলটো খুলিছোঁ, ভাবিছোঁ আৰু এটা মোবাইল লৈ ল'ব লাগিব, কিন্তু আপোনালোকে ভিউজৰ সংখ্যা যিহে কৰিছে ভিডিঅ' নকৰোঁ বুলিয়ে ভাবিছোঁ। ভিডিঅ' কৰাটো বিচাৰে নে নকৰাটো বিচাৰে আপোনালোকে ক'বচোন। যদি আপোনালোকে কয় মই তেতিয়াহে ভিডিঅ'সমূহ কৰিম। এইটো ভিডিঅ' যদি ভিউজ আহে তেতিয়াহে কৰিম মই ভিডিঅ'। ছোৱালী সেইফালে আমনি লগাই আছে, মোবাইল লাগে চিঞৰি আছে ভিতৰত। অসুবিধা চবফালেই আৰু এটা লং ভিডিঅ' আপলোড কৰোঁতে নেটটো ভালেমানখিনি গুচি যায়। তাইকোতো লাগে সোনকালে, যদি নেটটো এদাই হৈ যায় তেতিয়াহ'লেতো তাইৰ চিঞৰ বাখৰ লাগিব। যদি একো নোলায়, ভিডিঅ'সমূহ নোলায়, ঘূৰি থাকিব, তাই এইফালে চিঞৰিব। কিনো ক'ম, ইমানতে কৈ মই ভিডিঅ'টো সামৰণি মাৰিছোঁ। ভিডিঅ' বিচাৰে মোৰ পৰা তেতিয়াহ'লে ছাপোৰ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আজিলৈ বাই বাই।